আমাৰ মাজত কেনেকে ইউনাইট হ'ব পাৰে তাৰ কাৰণে আলোচনা চলি আছে। আজি পাব্লিকলি মই কৈছোঁ যে য'ত আলোচনা চলি আছে এই সময়ত UPPLৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে আগ্ৰাবা মহিলাই দিছপুৰত যাই পেলাই মন্ত্ৰী হ'ব। কাৰ লছ হয় কাৰ লাভ হয় সেইটো মই ক'বলৈ নাযাওঁ। মই দিছপুৰত নাযায়, মই BTCতে থাকিব। আমাৰ বিপেফ দলৰ লগত যুঁজ দিব পৰা এই সমষ্টিত কোনো পলিটিকেল পাৰ্টি নাই। এনেকুৱা আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব নালাগে। UPPLটো এতিয়া নাই, জিৰ'। ভয় খাই আছে, সেইকাৰণে এতিয়া মানে একগোট হ'ব লাগে। গোসাইগাঁও জিলাৰ অন্তৰ্গত জমদুৱাৰ ব্লক যিটো জইনিং চেৰেমনি, ইয়াত বহুত মানে UPPL আৰু BJP আৰু কংগ্ৰেছৰ সদস্যসকলে আমাৰ দলত আজি যোগদান কৰিছে। মানে লক্ষ্যটো ভাল, জমদুৱাৰ হিচাপে আগন্তুক যিটো নিৰ্বাচন হ'ব, BTC নিৰ্বাচন হ'ব 25ত, সেইটো জমদুৱাৰটো ক্লিয়াৰ হৈ গ'ল। আমি একটা আজি জিকিব। যেনেকুৱা জইনিং 3000ৰ ওপৰত আছে, মেক্সিমাম UPPL, ছেকেণ্ডত BJPৰো আছে, থাৰ্ডত কংগ্ৰেছ আছে। মুঠতে তিনিটা দলৰ বহুত কৰ্মী নেতাসকলে আমাৰ দলত আজি জইনিং কৰিছে। খুব ভাল কথা আৰু আমিও আদৰণি লৈছোঁ। ছাপৰ্টাৰ অলপ চলপ আছে, থাকিব পাৰে, কিন্তু আমাৰ বিপেফ দলৰ লগত যুঁজ দিব পৰা এই সমষ্টিত কোনো পলিটিকেল পাৰ্টি নাই। আলোচনা চলি আছে। বিপেফ দলৰ আমাৰ কেইজনমান নেতা আছে, আমি দায়িত্ব দিছে 3জনক, আৰু UPPLৰ পৰাও 6জন মানুহক দায়িত্ব দিছে। ইহঁতে আলোচনা কৰি আছে। BJPৰ ভাল হয় না কংগ্ৰেছৰ ভাল হয় সেইটো আমি একো ক'বলৈ নাযাওঁ। মুঠতে আমাৰ মাজত কেনেকে ইউনাইট হ'ব পাৰে তাৰ কাৰণে আলোচনা চলি আছে। কাৰ লছ হয় কাৰ লাভ হয় সেইটো মই ক'বলৈ নাযাওঁ। এইটোতো মিছা কথা। সেইকাৰণে কৈছোঁ মই আজি পাব্লিকলি মই কৈছোঁ যে য'ত আলোচনা চলি আছে এই সময়ত UPPLৰ কিছুমান নেতা কৰ্মীসকলে এনেকুৱা প্ৰপাগাণ্ডা কৰি আছে যে আগ্ৰাবা মহিলাই দিছপুৰত যাই পেলাই মন্ত্ৰী হ'ব আৰু প্ৰমোদ বড়োৱে BTCৰ চিফ হ'ব। এইটোতো বিৰাট মানে ব্লাণ্ডাৰ হ'ল। এইটো মিছা কথা। মই দিছপুৰত নাযায়, মই BTCতে থাকিব। আৰু এনেকুৱা আলোচনা চলি থকা সময়ত এনেকুৱা ব্লেকমেইলিং কৰিব নালাগে। তেতিয়াহ'লেতো এনেকুৱা যদি হৈ থাকে তেতিয়া আমাৰ দুটা দলত যিটো আলোচনা সেইটোতো মিনিংলেছ হৈ যাব। UPPLটো এতিয়া নাই, জিৰ'। ভয় খাই আছে, সেইকাৰণে এতিয়া মানে একগোট হ'ব লাগে এনেকুৱা কৈ আছে। যেন হওক আলোচনা চলি আছে, মই একো নকওঁ। মুঠতে মই দিছপুৰত নাযায়, মই BTCতে থাকিম।